সমাগত নিৰ্বাচনত BPF দলে 100% মানে ৰিজাল্ট আমি পজিটিভ ৰিজাল্ট যিকোনো প্ৰকাৰে আমি আনিব পাৰিম। কিয়নো আপোনাসকলে সবেই জানে যে BTCত যোনে চৰকাৰত থাকে, কাউন্সিল চৰকাৰ চলায়, তেওঁলোকৰ এডভান্টেজটো সদায় থাকে। আমি এতিয়া একেবাৰে কমফৰ্টেবল মেজৰিটি লৈ পেলাই একেবাৰে লেণ্ডমাৰ্ক মানে কি কয় লেণ্ডশ্লাইড এটা ভিক্টৰী আমি হাসিল কৰিব পাৰিছিলোঁ যোৱা BTC ইলেকশ্যনত। গতিকে এই অঞ্চল এতিয়া BPFৰ দখলত সম্পূৰ্ণভাৱে আহি গৈছে। BPFৰ শাসনৰ প্ৰতি ৰাইজ এতিয়া 100% সন্তুষ্ট হৈ BPFৰ লগত কাম কৰিছে আৰু চৰকাৰত থকা দল হিচাপে BPF দলটোকে BTC বাকী আমাৰ ভোটাৰ ৰাইজে জাতি জনগোষ্ঠীৰ ভাই বন্ধুসকলে ভোটদান কৰি পেলাই আগন্তুক ইলেকশ্যনত আকৌ BPFকে জিকাবৰ কাৰণে সহায় সহযোগিতা আগবঢ়াব। গতিকে ৰিজাল্ট আমাৰ ভাল হ'ব। ইতিমধ্যে প্ৰমোদ বড়োই মানে এটা কথা কৈছে যোৱাকালি যে পূৰ্ণগতিত মানে তেওঁলোকে ওলাই আহিব আগন্তুক বিহুৰ পিছত শক্তিশালী হ'ব। আমিও সেইটোকে বিচাৰো। তেখেতসকলেও মানে এটা শক্তিশালী অপজিশ্যন হিচাপে নিজৰ ভূমিকা পালন কৰক। গণতন্ত্ৰত মানে শক্তিশালী এটা অপজিশ্যন থকাটো বাঞ্ছনীয়। আমি এটা ৰুলিং চৰকাৰ হিচাপে যেনেকুৱা ধৰণৰ শক্তি লৈ পেলাই কাম কৰি আছো, আমাৰ কাম কাজৰ প্ৰতি চকা নজৰ ৰাখিবৰ কাৰণে আমাৰ কিবা যদি ভুল হৈছে সেইটো তেওঁলোকে মানে কি কয় আঙুলি থুৱাই কথা ক'বৰ কাৰণে কাৰেকশ্যনৰ কাৰণে আমিওতো সুবিধা পাব লাগিব। তেওঁলোকে সেইখিনি ৰলটো লওক আৰু তেখেতসকলে নিজৰ যিটো মানে বাংহি চিঙি চুৰমাৰ হৈ যোৱা যিটো ভেটি সেইটো যদি ৰিকভাৰ কৰিব যদি পাৰে তেওঁলোকৰ ভাল কথা। আজি তেখেতসকলৰ অৱস্থা ক'বলৈ গ'লে খুবেই একেবাৰে জৰাজীৰ্ণ অৱস্থা বুলি আমি ক'ব লাগিব দলৰ অৱস্থাটো। গতিকে কিমান দূৰ সম্ভৱ হ'ব এইটো সন্দেহজনক। যেহেতু আপোনালোকে NDAৰ লগত আছে, BPF NDAৰ লগত আছে, বিজেপিৰ লগত চিট শ্বেয়াৰিংটো কেনেধৰণৰ হ'ব, কিবা আলোচনা হৈছে নেকি? তাতে চিট শ্বেয়াৰিঙৰ বিষয়টোলৈ এতিয়ালৈকে আমাৰ মাজত একো আলোচনাও হোৱা নাই, বুজা পৰাও কৰা নাই। হয়, আমি NDAৰ লগত আছো আৰু NDA যিটো এলায়েন্স এটা গ্ৰুপ হয়, গতিকে এলায়েন্সৰ যিটো ধৰ্ম হয় সেই ধৰ্মটো পালন কৰি পেলাই আমি কাম কৰিব লাগিব। এলায়েন্সৰ যিটো নীতি আছে, বুজা পৰা আছে, সেই বুজা পৰাটো সময়ত কেনেকুৱা ধৰণৰ হ'ব ইয়াৰ ভিত্তিতে আমি থিয় দি পেলাই কাম কৰিব লাগিব। সিদ্ধান্ত ইয়াৰ ওপৰতে নিৰ্ভৰ কৰিব। যেহেতু ইপিপিআৰৰ লগত NDAৰ মিত্ৰতা আছে, চিট শ্বেয়াৰিঙৰ ক্ষেত্ৰত তিনিটা দল থাকিব নেকি আপোনালোকৰ? সেইটো সময়ত আপোনালোকে চাব যে এটা প্ৰেক্টিকেল যেতিয়া ডিছকাশ্যনত আহি যাব তেতিয়া গোটেইখিনি সম্ভৱ অসম্ভৱ তেতিয়া ওলাই পৰিব। হয়, আজিৰ তাৰিখলৈকে NDAৰ লগত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত তেওঁলোকে দিল্লীত আছে আৰু ষ্টেট গভৰ্ণমেণ্টৰ তাতো NDAৰ লগত আছে। আহি থকা BTCটো সেইটোৱে যদি তেওঁলোকৰ এটা দলীয় সিদ্ধান্ত হয় বা NDAৰ নেতাবিলাকেও যদি সেইটোকে যদি সিদ্ধান্ত হিচাপে ইনক্লুচিভ এটা পলিটিক্সৰ নামত সবকে লৈ পেলাই আগবাঢ়াৰ এটা সিদ্ধান্ত যদি লয় তেতিয়া আমাৰ সিদ্ধান্ত কি হ'ব, আমি কি সিদ্ধান্ত ল'ম, BPF দলৰ মানে সিদ্ধান্ত বা ষ্টেণ্ডটো কি হ'ব, সেইটো সময়ত আমি কিন্তু মানে চিন্তা চৰ্চা কৰিব লাগিব, ভাবিব লাগিব আৰু ইয়াৰ ওপৰত নিৰ্ভৰ কৰিহে এই ডেভেলপমেণ্ট অফ চিটুৱেশ্যনৰ যিটো ডেভেলপমেণ্ট তাৰ ওপৰত নজৰ ৰাখিহে আমাৰ সিদ্ধান্তবিলাক আমি ল'ম আৰু সেই মৰ্মেহে নিৰ্বাচনত অংশগ্ৰহণৰ পৰ্যায়টো আহি যাব। মিত্ৰতা ভংগ হোৱাৰ চান্স থাকিব পাৰে নেকি? মিত্ৰতা ভংগ হোৱাৰ মানে মিত্ৰতা নথকাৰ কথা এইটো আমি মানে সেইটো ক'ব খোজা নাই, সেইটো কোৱাটো ঠিক নহয়। মিত্ৰতা এতিয়াও আমাৰ আছে আৰু মিত্ৰতা ভাল থকাটো আমি সদায় বিচাৰোঁ আৰু মিত্ৰতা থকাৰ কাৰণে আমি এতিয়া যৌথভাৱে কাম কৰি আছো। ষ্টেটত আমাৰ এজন মন্ত্ৰী আছে, BTCত তেখেতসকলৰ MCLA সকলক আজি EMৰ মৰ্যাদা দি পেলাই কাম কৰিছে, এজন ডেপুটি স্পীকাৰ BTCত আছে। গতিকে মিত্ৰতা ষ্টেট আৰু BTCৰ এই পৰ্যায়ত আমাৰ আছে যিহেতু, গতিকে মিত্ৰতা বাঁহাৰ কোনো কাৰণ নাই। মিত্ৰতা বজাই ৰাখি পেলাই আমি BTC এটা শক্তিশালী BTC গঠন কৰিবৰ কাৰণে BTCৰ সৰ্বাংগীন উন্নতিৰ কাৰণে কাম কৰাটো হ'ল আমাৰ এটা চৰকাৰৰ মূল এজেণ্ডা আৰু এই এজেণ্ডাটো আগত ৰাখি পেলাই আমি কাম কৰিম। কিমানখন আসন মানে আমিতো 100% আসনৰে কথা ক'ম এই মুহূৰ্তত, যিহেতু এই মুহূৰ্তলৈকে কাৰ লগত কেনেকুৱা ধৰণৰ খেলিব নেখেলিব, কাৰ হাতত কিমান দিব, কাৰ হাতত কিমান থাকিব, এই পৰ্যায়টো যিহেতু অহা নাই। এতিয়ালৈকে আমি 100% আশা লৈ 100% চিটৰ কথা লৈহে আমি আলোচনা কৰি আমি কাম কৰি আগুৱাই যাম। BTCৰ বাহিৰতো দিব নেকি? BTCৰ বাহিৰত আমি এক্সাৰচাইজটো কৰিব লাগিব, আমি এক্সামাইন কৰিব লাগিব ক'ত আমাৰ তেনেকুৱা ধৰণৰ সম্ভাৱনা আছে।
এইবিলাক সম্ভাৱনা থকা আমাৰ ৰাইজে যদি এই অঞ্চলৰ ৰাইজে যদি বিচাৰে এই বৰ অঞ্চলৰ মানুহবিলাকে যদি ৱেলকাম কৰে, আমাৰ মিত্ৰ দলবিলাকেও যদি ভাবে যিবিলাকৰ লগত আমি মিত্ৰতা স্থাপন কৰি কাম কৰিম, এওঁলোকেও যদি বিচাৰে আমি বাহিৰত গৈও কিছুমান সমষ্টিত আমাৰ ফালৰ পৰা ডাইৰেক্টলি কণ্টেষ্ট কৰাটো অত্যন্ত প্ৰয়োজন আছে। তেনেকুৱা ধৰণৰ যদি এটা হেৰি আহে, মানে কি কয় বুজা পৰা যদি আহি যায়, মতামত যদি আহি যায়, অন দি বেচিছ অফ দেট আণ্ডাৰষ্টেণ্ডিং উই উইল পুট আৱাৰ কেণ্ডিডেট ইন দেট মানে কনষ্টিটুৱেঞ্চিজ অলছ।